हाय फ्रेंड्स नमस्कार मैं अरूप आपनालोक रंगरूप क्रिएशन यूट्यूब चैनल स्वागतम जनालो आपनालोक सकलोए धुनिया धुनिया मेखला चादर देखिब এই यूट्यूब चैनलটোৰ পৰা आशा करूँ सकलोए आपनालोके लाइक फलो एंड यूट्यूब चैनलটোত आपनालोके সাবস্ক্রাইব কৰি থব আৰু মই ধুনিয়া না মেখেলা চাদৰ দেখুৱাই যাম আমাৰ মাৰ্কেট ৰংरूप ক্ৰিয়েশ্যন দোকানখন ইয়াতে আছে আমাৰ এইটো আছে অঞ্জুমা কমপ্লেক্স এই আমাৰ মাৰ্কেটৰ बाहिर गेटखन रंगरूप क्रिएशन मोर मेखला चादर दुकान आपनालोक बोलक मैं दुकानखन देखुवाई दिसु आज आमार मार्केटत एइटु आछे करिडर फास्ट फूडर दुकाনৰ পৰা आदि কৰি সকলো মিনে পোৱা যায় एइटु आछे रंगरूप क्रिएशन আৰু আপোনাৰ रंगरूप क्रिएशन এই मार्केट एइटु बहुत धुनिया शॉपिंग मॉल ইয়াতে আপোনালোকে আহিব পাৰিব মেখেলা চাদৰ ল'ব পাৰিব মেখেলা চাদৰ দোকান আছে গুটেখিনি দোকান আছে আমাৰ ফাষ্ট ফুড एइटु बेलकनी चाहघर तार पिছত एया निउ फुडी रंगरूप क्रिएशन एनेकुवा सिरि আছে सिरिकेटारे उठि যাব পাৰিব सिरिकेटा मेनका एजने आमार मेनका एखन আছে रंगरूप क्रिएशन मेखला चादर होलसेल दुकान आपनालोक सकलोए आइब याते धुनिया धुनिया मेखला चादर पाबो पाटर जोरा मुगार टसर मिक्सेट यूनिक डिजाइन बुटिक टेस्टर सकलो जोराय पाबो मिक्स पाटर পৰা আদি কৰি গুটেখিনি ধুনিয়া ধুনিয়া কাপোৰ পাব সকলোখিনি কাপোৰে আছে ইয়াতে আহিব আপোনালোকে ভাল পাব কাপোৰবোৰ লৈ পেলা ভাল পাব চাই পেলা ভাল পাব ধুনিয়া কাপোৰ আহিব সকলোৱে আজি আপোনালোক মই দেখাম এজোৰ ধুনিয়া মলমল কটন আপোনালোক পিন্ধি কমফৰ্ট খুব আৰাম পাব মলমল কটন ডিজাইনটো আপোনালোক মই দেখুৱাই দিছো আচলটো এনেকুৱা আছে গুনা আৰু সিলভাৰ গুনাৰ মাজত মিনা কাম কৰা আছে আপোনালোক মই খুলি দেখুৱাই দিছো কাপোৰযোৰ চাওক এখন চাদৰখন আছে খুব ধুনিয়া এখন চাদৰ এখন আপোনাৰ পিঙ্ক কালাৰত আছে কি ধুনিয়া চাদৰ এখন চাদৰখন আছে এনেকুৱা গুটেটো আচল আপোনাৰ হেভি হ'ব এটো গুটেটো সিলভাৰত মিনা ওয়ার্ক গুনাত মিনা ওয়ার্ক চাদৰখন ধুনিয়া কমফৰ্ট লৈ আৰাম পাব এখন চাদৰখন এখন অল বডি এনেকুৱা কাম কৰা হ'ব মিনা কাম কৰা হ'ব এটো আছে আচলটো তাৰ পৰা আপোনাৰ মেখেলাখন দেখুৱাই দিছো মেখেলাখন আছে এখন মেখেলাখন আঁঠুৰ ওপৰলৈ কাম কৰা আছে এখন মেখেলা ধুনিয়া গুটে মেখেলাখন আঁঠুৰ ওপৰলৈ কাম কৰা আছে আৰু ব্লাউজটো সিলভাৰ মিনাত গুটেটো মিনাত কাম কৰা হ'ব ব্লাউজত পাৰি এটা থাকিব খুব ধুনিয়া কাপোৰযোৰ কমফৰ্ট এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব একদম কম মূল্যত আপোনালোকৰ এইযোৰ কাপোৰ আপোনাৰ হোলসেল পৰিব এইযোৰ 1080 টকা 1080 টকাত এইযোৰ ধুনিয়া কাপোৰ ল'ব পাৰিব আপোনালোকে মলমল কটন বঢ়িয়া এতিয়া আপোনালোকে এইযোৰ মই ধুনিয়া কেঁচা পাত যোৰা দেখুৱাবলৈ লৈছো এখন চাদৰখন গুটেটো অল ওভাৰ মিনা কাম কৰা আছে ৰেডি টু ওয়্যাৰ দহি গুঠা আছে পাই লগা আছে বহুত ধুনিয়া জোৰা এযোৰ কেঁচা পাত জোৰা ৰেডি টু ওয়্যাৰ এখন আছে এখন মেখেলাখন ৰেডি টু ওয়্যাৰ এইযোৰ ল'ব পাৰিব 1150 1150 বহুত ধুনিয়া জোৰা এতিয়া মই এযোৰ ধুনিয়া হালত বোৱা একদম মাল্টি কালাৰ কাপোৰ এযোৰ দেখুৱাব লৈছো বোৱা কাপোৰ ধুনিয়া পিন্ধি কমফৰ্ট আৰাম পাব এইটো ডিজাইন আপোনালোক মই দেখুৱাই দিছো এনেকুৱা মিচিং ডিজাইনৰ বহুত ধুনিয়া কাপোৰযোৰ মই দেখুৱাই দিছো খুলি পেলাই দেখুৱাই দিছো তেতিয়া ভাল পাব আপোনালোকে এখন আছে চাদৰ এখন চাদৰ এটো আছে আচলটো এটো বহুত ধুনিয়া একদম পুৰা হেভি কাম কৰা আছে কমফৰ্ট পিন্ধি আৰাম পাব ভাল কাপোৰ একদম ষ্টেবল কটন জোৰা কোৱালিটি ভাল কমফৰ্ট পাব পিন্ধি আৰাম পাব মাল্টি কালাৰ বুটা আছে চাদৰ এখন চাদৰখন তাৰ পৰা আহিব মেখেলাখন একদম এইখন বহুত ধুনিয়া মিচিং জোৰা মিচিং ডিজাইন এখন মেখেলা আৰু লগতে আহিব এটো ব্লাউজৰ পিস এটো পাৰি এটা থাকিব কাপোৰযোৰ বহুত ধুনিয়া পিন্ধি কমফৰ্ট আৰাম পাব এইযোৰৰ মূল্য আহিব 1450 1450 ষ্টেবল কটন একদম ফাইন কোৱালিটি 1450 এইযোৰৰ মূল্য আহিব 1450 ঠিক আছে এতিয়া মই আপোনালোকক এইযোৰ নেক্সট আৰু ধুনিয়া মলমল কটনৰ কাপোৰ দেখুৱাই দিছো ৰেড কালাৰ মিনা কাম কৰা আছে এইযোৰ আছে মলমল কটন একদম ৰেড কালাৰ ধুনিয়া মিনা কাম কৰা আছে গুটেটো অল ওভাৰ ৰেডি টু ওয়্যাৰ বহুত ধুনিয়া কাপোৰ মই খুলি দেখুৱাই দিছো এইখন আছে চাদৰখন এইখন গুটেটো মলমল কটন পিন্ধি কমফৰ্ট আৰাম পাব খুব ধুনিয়া কাপোৰ এইযোৰ আছে আচলটো এনেকুৱা মগৰত মিনা কাম কৰা আছে গুনাৰ ভিতৰত আপোনাৰ মিনা কাম কৰা আছে ডিজাইন এইটো আচল এইটো আৰু গুটে বডি মিনা কাম কৰা আছে খুব ধুনিয়া কাপোৰযোৰ এখন চাদৰখন অল ওভাৰ মিনা কাম কৰা আছে কোৱালিটি বহুত ধুনিয়া কমফৰ্ট পিন্ধি আৰাম পাব আপোনালোকে খুব আৰাম পাব পিন্ধি এইযোৰ বুকিং কৰিব পাৰে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব এইযোৰৰ মূল্য আহিব 1250 অনলি 1250 এখন চাদৰখন বহুত ধুনিয়া মলমল কটন চাদৰখন মেখেলা এখন গুটেটো বহুত ধুনিয়া ফিনিশিং কাম কৰা আছে অনলি 1250 মজা কাপোৰ আপোনালোকে ল'ব পাৰিব এই কাপোৰযোৰ মলমল কটন এখন মেখেলা আৰু এইটো ব্লাউজ পিস
এইটো ব্লাউজ পিচ, ব্লাউজৰ পিচটো এনেকুৱা হ'ব, পাৰি এটা থাকিব আৰু আপোনাৰ চাদৰখন গোটেইটো হেভি কাম কৰা আছে। এইযোৰ আছে মলমল কটন, খুব ধুনীয়া কাপোৰ। এইযোৰ আপোনালোকে ল'ব পাৰিব অনলি 1250, 1250, ঠিক আছে। এতিয়া মই আকৌ এইযোৰ আপোনালোকক বহুত ধুনীয়া কাপোৰ দেখুৱাই দিওঁ। মই এযোৰ আৰু বহুত ধুনীয়া কাপোৰ এযোৰ দেখুৱাই দিওঁ, কপাৰ গুণাৰে আপোনাৰ শালত বোৱা কাপোৰ, ইউনিক ডিজাইন। এইযোৰ আপোনালোকে ল'ব পাৰিব, খুব ধুনীয়া কাপোৰযোৰ, ডিজাইন কোৱালিটি খুব ধুনীয়া, কমফৰ্ট একদম, শালত বোৱা এৰী কটন যোৰা। মই খুলি পেলাই দেখুৱাই দিছোঁ। এইখন চাদৰখন আছে, এইখন আছে চাদৰ, এইখন চাদৰখন খুব ধুনীয়া এনেকুৱা হ'ব। আপোনাৰ গোটেইটো মীনা কাম কৰা আছে, গুণাত আপোনাৰ ৰঙা মীনা আৰু গুণা কাম কৰা আছে, খুব ধুনীয়া চাদৰখন। এইটো আছে আঁচলটো, এইটো গোটেইটো আপোনাৰ গুণাত মীনা কাম কৰা আছে, ৰঙাত। কাপোৰযোৰ বহুত ধুনীয়া, কমফৰ্ট, পিন্ধি আৰাম পাব। এইখন চাদৰখন গোটেই বডি এনেকুৱা কাম কৰা আছে। আঁচল আছে এইটো আঁচলটো, আৰু গোটেই বডি এনেকুৱা, গোটেইটো মাল্টি কালাৰ কাম কৰা আছে। চাদৰখন, মেখেলা এইখন আছে, মেখেলাখন আছে আঁঠুৰ ওপৰলৈ। এইখন মেখেলাখন গোটেইটো আঁঠুৰ ওপৰলৈ কাম কৰা আছে, কপাৰ গুণা, ৰঙাত গুণা মীনা কাম কৰা আছে, কপাৰ গুণা, পিন্ধি খুব কমফৰ্ট, আৰাম, আৰু ডিজাইনটো একদম আনকমন, নতুন ডিজাইন ল'ব পাৰে মেখেলা এইখন। আৰু এইকেইটা আছে আপোনালোকৰ ছাইড বৰ্ডাৰ পাৰি, এইকেইটা ছাইড পাৰি, আৰু এইটো ব্লাউজ পিচটো খুব ধুনীয়া। এইটো আছে ব্লাউজ পিচ, ব্লাউজৰ পিচ এইটো। তাৰপিছত আপোনালোকৰ পাৰি এইকেইটা, চাদৰৰ পাৰি এইকেইটা। এইখন চাদৰখন গোটেইটো অল অভাৰ মীনা কাম কৰা আছে। এইযোৰৰ মূল্য আহিব 1550, অনলি 1550। কাপোৰযোৰ আনকমন আছে, ইউনিক আছে, ল'ব পাৰিব আপোনালোকে, ঠিক আছে। এতিয়া আপোনালোকক দেখাওঁ এযোৰ মলমল কটন কাপোৰ, খুব ধুনীয়া। এইযোৰ মীনা কাম কৰা আছে, অল অভাৰ মীনা কাম কৰা আছে, মলমল কটন, কমফৰ্ট আছে। এইযোৰ পিন্ধি আপোনালোকে খুব আৰাম পাব, কাপোৰ কোৱালিটিও ফাইন। এইযোৰ আছে এনেকুৱা অল অভাৰ মিৰি ডিজাইন। এইটো আছে আঁচলটো, এনেকুৱা অল অভাৰ মিৰি ডিজাইন, খুব ধুনীয়া কাপোৰ। এইখন চাদৰখন একদম পিন্ধি আৰাম পাব, কমফৰ্ট আছে, কাপোৰ কোৱালিটি বহুত ধুনীয়া। এইখন চাদৰখন আছে, অল অভাৰ কাম কৰা আছে, মীনা ৱৰ্ক। এইখন চাদৰ, তাৰপিছত আপোনালোক পাৰি আছে এইকেইটা, ছাইড বৰ্ডাৰ চাদৰ। এইখন খুব ধুনীয়া, পিন্ধি আৰাম পাব। আৰু মেখেলাখন দেখুৱাই দিছোঁ লগতে, মেখেলা এইখন আঁঠুৰ ওপৰলৈ কাম কৰা আছে, খুব ধুনীয়া মেখেলাখনো। আৰু লগতে ব্লাউজটো আপোনাৰ মিচিং ডিজাইনৰ কাম কৰা আছে, গোটেই ব্লাউজ অল অভাৰ প্ৰিণ্ট। এইযোৰ মূল্য আহিব আপোনাৰ 780, 780 টকা। এইযোৰ ল'ব পাৰিব আপোনালোকে হ'লচেল 780, 780 টকা ল'ব পাৰিব, খুব ধুনীয়া যোৰা, 780 এইযোৰ ল'ব পাৰিব। মই এযোৰ আপোনালোকৰ আৰু একযোৰ একদম ইউনিক কাপোৰ দেখুৱাব লৈছোঁ। এইযোৰ আছে আপোনালোকৰ ৰেডি টু ৱেৰ, কপাৰ বেছ, কপাৰ আপোনাৰ কালাৰিং গুণাত কাম কৰা আছে, ইউনিক ডিজাইন, মলমল কটন। এইযোৰ বৰ্তমান একদম ইউনিক পিচ। কাপোৰযোৰ চাওক, খুব ধুনীয়া, মলমল কটন যোৰা। এইখন চাদৰখন, আঁচলটো আহিব এইটো, আঁচল এইটো আহিব, খুব ধুনীয়া আঁচলটো পূৰা একদম হেভি মলমল কটন। এইযোৰ খুব ধুনীয়া কাপোৰ, আপোনালোকে ল'ব পাৰিব। কপাৰ মানে আপোনাৰ কালাৰিং গুণা, গোটেইটো অল অভাৰ কাম কৰা আছে, দহি গুঠা আছে, পাৰি লগোৱা আছে, মেখেলা চিলাই কৰা আছে। এইযোৰ কাপোৰ খুব ধুনীয়া এনেকুৱা। এইখন চাদৰখন অল অভাৰ বুটা কাম কৰা হ'ব, গোটেই বডি বুটা কাম কৰা আছে চাদৰখন। এইটো আঁচলটো আছে, গোটেইটো অল অভাৰ কাম কৰা আছে, হেভি কপাৰ কালাৰিং গুণাত, বহুত ধুনীয়া কপাৰ বেছ, কপাৰ গুণাত। এইটো এনেকুৱা হ'ব এইখন চাদৰখন, ঠিক আছে। চাদৰ এইখন, আৰু মেখেলা আছে এইখন মেখেলাখন গোটেইটো অল অভাৰ কাম কৰা আছে, ৰেডি টু ৱেৰ। এইখন মেখেলাখন, চাদৰ এইখন, আৰু ব্লাউজ পিচত আপোনালোকৰ এনেকুৱা পাৰি, লগতে ব্লাউজটো খুব ধুনীয়া। এইযোৰ কাপোৰ ল'ব পাৰিব আপোনালোকে 1450, 1450। কাপোৰযোৰ বহুত ধুনীয়া, এইযোৰ ল'ব পাৰিব 1450, অনলি 1450 এইযোৰ কাপোৰ ল'ব পাৰিব, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ এইযোৰ বহুত ধুনীয়া কণ্ট্ৰাষ্ট যোৰা। এনেকুৱা আপোনাৰ হোৱাইটত আপোনাৰ এনেকুৱা পাৰ্পল কালাৰ আঁচলটো হ'ব, বডিটো হোৱাইট। মই খুলি দেখুৱাইছোঁ, বহুত ধুনীয়া যোৰা কণ্ট্ৰাষ্টত। এইযোৰ আছে আপোনাৰ মলমল কটন। এইযোৰ আপোনালোকে পিন্ধি কমফৰ্ট আৰাম পাব। এইখন চাদৰখন হোৱাইটত আছে, চাদৰখন গোটেইটো চিলভাৰ মীনা কাম কৰা আছে, অল বডি। এইখন হোৱাইট চাদৰ, আঁচলটো আছে বেগুনীয়া, আঁচলটো বেগুনীয়া, চাদৰখন হোৱাইট। তাৰপিছত মেখেলাখন আছে কালাৰিং, এইখন মেখেলা গোটেইটো আঁঠুৰ ওপৰলৈ কাম কৰা আছে, আৰু ব্লাউজ পিচ পাৰি এইটো পাৰিকেইটা, আৰু আপোনাৰ ব্লাউজ পিচ হ'ব এইটো ব্লাউজ বহুত ধুনীয়া। এইখিনি কাম কৰা থাকিব এনেকৈ, পিঠিত বেক চাইডত দিব পাৰিব। এইটো ব্লাউজ, এইখন মেখেলাখন এনেকুৱা, আৰু চাদৰখন হোৱাইটত বেগুনীয়া পাৰি কাম কৰা আছে, খুব ধুনীয়া, কমফৰ্ট পাব, পিন্ধি আৰাম পাব। এইযোৰৰ মূল্য আহিব 850, 850। আপোনালোকৰ খুব ধুনীয়া কাপোৰ, কালাৰিং গুণাত মিক্স পাটৰ যোৰা। এইযোৰ চাব পাৰিব আপোনালোকে, কাপোৰযোৰ বহুত ধুনীয়া, মিক্স পাট। এইখন আছে চাদৰখন, এনেকুৱা অল অভাৰ কাম কৰা আছে, মিক্স পাট।
একদম কালাৰিং গুণাত গোটেইটো অল ওভাৰ কাম কৰা আছে ব্ৰাইডেল সেট বিয়া বাৰু এইবোৰ পিন্ধিব পাৰিব খুব ধুনীয়া পাৰ্টি ওয়্যাৰ এইখন চাদৰখন আছে খুব ধুনীয়া চাদৰখন কপাৰ গুণা আপোনাৰ কালাৰিং গুণাত কাম কৰা আছে এইখন চাদৰ ব্ৰাইডেল সেট হয় কাপোৰ এইযোৰ মিক্স পাট জোৰা বহুত ধুনীয়া কালাৰিং গুণা এনেকুৱা অল ওভাৰ কাম কৰা আছে মিক্স পাটত ডিজাইন কালাৰ কম্বিনেশ্যন খুব ধুনীয়া আপোনালোকে লৈ পেলাই ভাল পাব বিয়া চিয়া পাৰ্টিৰ সকলোতে পিন্ধিব পাৰিব এইযোৰৰ মূল্য আহিব 2050 2050 আৰু এইখন চাদৰ মেখেলা আছে এইখন খুব ধুনীয়া এইখন মেখেলাখন অল ওভাৰ কাম কৰা আছে মেখেলা এইখন বহুত ধুনীয়া কাম কৰা আছে কালাৰিং গুণাত বহুত ধুনীয়া আনকমন জোৰা তাৰপিছত আপোনালোকৰ এইটো ব্লাউজ পিচটো এনেকুৱাকৈ পাৰি থাকিব এইযোৰৰ মূল্য আহিব 2050 2050 বহুত ধুনীয়া কাপোৰ পিন্ধি কমফৰ্ট আৰাম পাব ল'ব পাৰিব 2050 ঠিক আছে ল'ব পাৰিব আপোনালোকে বুকিং কৰিব পাৰিব এই নতুন ভিডিঅ'টো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰক মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কৰক ফ'ল' কৰক আৰু ছাবস্ক্ৰাইব কৰিব ছাইডত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব সকলোৱে নটিফিকেশ্যনত গৈ পেলাই আপোনালোকে ভিডিঅ'টো পাব মোৰ ফেচবুক পেজৰ লিংকটো আছে ৰংৰূপ ক্ৰিয়েশ্যন মোৰ দোকানখন আছে গুৱাহাটী ফৰেষ্ট গেট বাছ ষ্টেণ্ড অঞ্জুমা কমপ্লেক্স শ্বপ নম্বৰ 6 আহিব আপোনালোক সকলোৱে ভাল পালে আহিব আৰু মোৰ নতুন ইউটিউব চেনেলটো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাপোৰবোৰ কেনেকুৱা পায় মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকে কি কেনেকুৱা চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰিব পাৰিব ঠিক আছে আজিলৈ এৰো ধন্যবাদ জয় আই অসম